আমাৰ দক্ষিণ হাদেৰীত আমাৰ সকলো মহিলা মৰ্চা GSP গঠন কৰা হৈছে। তাতে জেগাতে ভিন দলৰ পৰা আহি আজি যোগদান কাৰ্যসূচী আছিল, সকলোৱে যোগদান কৰিলে। আৰু লগতে সকলো মহিলা আমাৰ অঞ্চলবাসীৰ ইয়াতে যিমানখিনি দক্ষিণ হাদেৰীৰ আমাৰ মহিলা আছিলে তেওঁলোকে আহি যোগদান দিছে। আৰু লগতে সকলো মহিলাসকলে কিছুমান যাব লগা হ'ল, ভাদৰৰ সময় হ'ল, ভাদ সময় হ'ল, তথাপিও তেওঁলোকৰ বহু শতাংশ মানুহ ইয়াতে আছে। আৰু সেই মৰ্মে তেওঁলোকে আজি কমপ্লিটলি কৰি তেওঁলোকৰ GSP মহিলা মৰ্চা হিচাপে গঠন তেওঁলোকে কৰি লোৱা হ'ল। আৰু সেই মৰ্মে তেওঁলোকক মই আহ্বান জনাইছোঁ যে আৰু মোৰ কৃষি বিভাগৰ পৰা কি বস্তু পায়, কি বস্তু নাপায়, সকলোখিনি তেওঁলোকক অৱগত কৰাইছোঁ। আৰু তাৰ লগতে ৰাইজক আহ্বান জনাইছোঁ যে আমাৰ কৃষি কাৰ্যালয়লৈ গৈ বা অফিচলৈকে গৈ বহুতখিনি বস্তু আমাৰ আহি থাকে, সেইবিলাক বস্তু তেওঁলোক আনাৰ কাৰণে মই আহ্বান জনাইছোঁ। যাওক, গাঁৱৰ মানুহ এনেই ৰাস্তাত ঘাটে যাই ফুৰে, কিন্তু তালৈ এগ্ৰিকালচাৰত গৈ যদি তেওঁলোকে ৰাইজৰ কাৰণে যদি কিছুমান গছ গছনি আনিব পাৰে, ফল মূলৰ গছ গছনি হওক বা যিকোনো গছ গছনি হওক আনি যদি ৰুব পাৰে, তেতিয়াহ'লে ভাল লাভ হ'ব। আৰু তেওঁলোকক মই সেইখিনি আহ্বান জনাইছোঁ আৰু কথা দিছোঁ। আৰু ইয়াৰ মহিলাসকলক মই কেইদিনমান মোৰ আগত যোৱাৰ পাছত তেওঁলোকে গৈছিলে, কমচে কলৰ পুলি আৰু লগতে আমাৰ কঁঠালৰ পুলি 300 আনিছে বুলি কৈছে। এতিয়া তেওঁলোকে অতি শীঘ্ৰে ৰোপণ কৰিব আৰু বেৰা দি পেলাই তেওঁলোকে সংৰক্ষণ ৰাখিব। আকৌ তেওঁলোকে আগ্ৰহ কৰিছে, আকৌ আমাক যদি কিবা তেনেকুৱা সঁজুলি আছে যদি আমি 1-2 বিঘামান ৰুম বুলি তেওঁলোকে আমাক জনাইছে। ইয়াতে মোটামুটি বহুতখিনি আছে, মোটামুটি 300 মানে আছিলে কিজানি, আমাৰ 300 মানে জনসংখ্যাত আছিলে, গোটেইখিনি গ'ল। গতিকে আৰু লগতে আজি ইয়াত বুলিয়ে নহয়, ইয়াতে মই পামেলি চুপা আছিলে তালৈকেও কৰিলোঁ। আৰু লগতে আমি হাদেৰী উত্তৰ চুপা আছিলে তাতো মই কৰিলোঁ। গোটেইখিনি আজি 3-4টা জেগা মই ইতিমধ্যে কৰি আহিলোঁ। আহি এতিয়া হৈছে ইয়াতে লাষ্ট পৰ্যায়। গতিকে আমি ইয়াৰ পৰা আগবাঢ়িম, ঘৰলৈকে যাম, গৈ আৰু তেওঁলোকক মানে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে শান্তিত থাকক, সুখত থাকক, যে নিজৰ পৰম্পৰা ৰাখি আৰু ইয়াতকৈ আগবাঢ়ি যাব বুলি মোৰ আশা থাকিল। আৰু ভৱিষ্যতে আৰু কোনোবা ব্যক্তি যদি এনেকুৱা আহিবৰ ইচ্ছা আছে তেওঁলোকে ৱেলকাম, আহিব পাৰে। ৰাস্তাটোৰ মানে এতিয়া এটা কথা হ'ল, ৰাস্তাটো আমি দিবৰ কাৰণে চেষ্টা এটা কৰিছিলোঁ, কিন্তু যিটো ৰাস্তা ইপিনে আছে সেইটো হ'ল আমাৰ এৰিগেশ্যনৰ ৰাস্তা। এই মথাউৰিৰ কাৰণে মোৰ কানা লাগি আছে। কিন্তু আমি যিটো নেকি দক্ষিণ হাদেৰী গাঁৱৰ মাজতো আমি কৰাৰ কাৰণে 100% কথা দিছোঁ। ইতিমধ্যে আমাৰ আগবাঢ়ি আছে, কাগজখিনি গোটেইখিনি হৈছে। যোৱাবাৰো তেওঁলোকৰ চেঞ্চন হৈছিল, কিন্তু 3 কিলোমিটাৰ কান্দাকে দিল, কাৰণ 3 কিলোমিটাৰ বনাবই নোৱাৰিলোঁ আমি। ইফালেও বনাব নে সিপিনে বনাব নোৱাৰিলোঁ। তাৰমানে আমাৰ যিটো নেকি গুদলৈৰ পৰা ৰাস্তা আহিছিল 3 কিলোমিটাৰ লাগে, আৰু 1 কিলোমিটাৰ হ'লেও নহয়। সেইকাৰণে যোৱাবাৰ আমি ৰহি গ'ল, এইবাৰো আকৌ সোমাইছোঁ। আগতে আমি চেনগেফলতে দিয়ে শেষ কৰিম, শেষ কৰি পেলাই আগুন চিন্তা কৰি সিহঁতে পিছ হৈ যাব। কাৰণ এইবাৰতো আকৌ এটা হ'লে আমাৰ এই যে থমনাৰ আমাৰ এটা কি লাপাগুচি সমষ্টিৰ আমাৰ সেইখিনি লাপাগুচি পৰিবলৈকে আমাৰ ঘনশ্যাম মাষ্টৰৰ চুপাটো ইতিমধ্যে সেইটো তাই 90 লাখত চেঞ্চন হ'ল। ইতিমধ্যে আমাৰ মনুৰ চুপা হ'ল, মাত্ৰ দিব লগা এইটো থাকিল। আৰু লগতে আমাৰ এই বালিহাজী চুপাটো ইতিমধ্যে 500 মিটাৰ হ'ল। গতিকে মাত্ৰ আমাৰ থাকিল এই গাঁওখন শেষ কৰি মোৰ 2 বছৰ 6 মাহমান কাৰ্যকাল আছে। গতিকে এই গাঁওখন আৰামছে 100% কৰিব পাৰিম বুলি মোৰ আশা আছে, আৰু কথাও দিছোঁ, কামো হ'ব। আমি GSP দলটো মাত্ৰ আমি বিটিআৰতে থকা নাই, অল ভাৰতবৰ্ষত আমাৰ GSPৰ চলি আছে। আৰু GSPৰ আমাৰ কেণ্ডিডেট আছে। ইতিমধ্যে অৰুণাচলৰ পৰা আৰম্ভ কৰি, মেঘালয়ৰ পৰা আৰম্ভ কৰি, একদম মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশৰ আৰম্ভ কৰি, হিমাচলৰ পৰা, ঝাৰখণ্ডৰ পৰা আদি কৰি সকলোতে আমাৰ MLA কেণ্ডিডেট আছে। এতিয়া আমি MP কাৰণে বহুতখিনি আমাৰ ৰেডি হৈছে, আৰু MP আমাৰ জিতিব, 100% জিতিব আমাৰ আশা আছে। আৰু MLAও আমাৰ জিতিব। আৰু লগতে বিটিআৰবাসীৰ এইটোৱে হ'ল, GSPৰ বিনা এতিয়া কোনো পৰিকল্পনা মানুহৰ নাই। কাৰণ GSP এটা নিৰ্দলীয় দল, যদিও আমি ভাবিছোঁ কি ইয়াতে কোনো জাতি ভেদ আমাৰ কোনো পতা নাই, যিকোনো মানুহে আমাৰ ইয়াতে জইন কৰিব পাৰে, আহিব পাৰে, কোনো এইটো আমাৰ চিন্তা কৰিব লগা কাৰণ নাইয়ে। এতিয়া GSP দলটো নেশ্যনেল দল হ'বৰ কাৰণে গৈ আছেই। মানে এতিয়া আমাৰ গোটেইখিনি এতিয়া এই পৰ্যায়ত গম পাব, ইলেকশ্যনৰ ৰিজাল্ট হোৱাৰ লগে লগে আমি অটলকে নেশ্যনেল হোৱাটো 100% আমাৰ আশা এটা চলি আছে। আমি নেশ্যনেলটো হ'বই, আৰু কাৰণ এতিয়া বিকল্প নাই। এইবিলাক য'ত যিকোনো পাৰ্টিত যোৱাৰ বিকল্প নাই, মাত্ৰ এটাই বিকল্প আছে, GSPত যিসকলো মানুহে আহিব, শান্তি সম্প্ৰীতি ৰক্ষা কৰি গণ সুৰক্ষা পাৰ্টি, মানুহক ৰক্ষা কৰা পাৰ্টি GSP। গতিকে সেইটোহে আমাৰ কামনা। বৰ্তমান এইটো কাকো একো নকওঁ, ইণ্ডিয়াটোৰ কথা নকওঁ, ক'তো নকওঁ। আমি এতিয়া যেতিয়া নেকি ৰাষ্ট্ৰীয় হৈ যাম, তেতিয়া আমাৰ চিন্তা কৰিম, কাৰ লগত থাকিম, কাৰ লগত নাথাকিম, পৰিকল্পনা কৰা হ'ব। बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय मोजां खौरां। क'क्राझार जिल्लानि सेरफांगुरियाव थानाय पंका एन्टारप्राइज बाजाज श'रुमा इन्डिपेन्डेन्स डेनि स्पेशल अफारखौ लानानै फैदों। बे श'रुमाव थांनाय 1 आगस्तनिफ्राय 30 आगस्तसिम इन्डिपेन्डेन्स डेनि स्पेशल अफारजों लोगोसे एक्सचेन्ज होगासिनो दं। बायग्रा सुबुंफ्रा एसेल' बिबांनि रां होग्रोनानै प्लेटिनियानि गासैबो बाजाज सिटीनि गासैबो मडेल आरो पालसार 125नि गासैबो मडेलफोरनि बाइकखौ RC इन्सुरेन्स लाफानानै 10,999 रां बेसेनावनो लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन। नोंथांमोना सेरफांगुरि आरो सराइबिलाव थानाय पंका एन्टारप्राइज बाजाज श'रुमाव इन्डिपेन्डेन्स डे स्पेशल अफारनि खाबुजों नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन।
खाबुफोरा जादों 5 लिटार पेट्रल फ्रि, गंसे हेलमेट फ्रि, बाइक बायगिरिफोरनो 1000 रां केशबेक हरफिननाय जागोन। जुदि नोंथांमोना गोसो दंब्ला आबुङै मिन्थिबावनो थाखाय नैबे मबाइल नम्बर 9395303476 आरो 9101547892 आव थोंजों सोलायलांनो हागोन।